সমগ্ৰ ভাৰতবৰ্ষতে কিছুমান সাম্প্ৰদায়িক শক্তি গা কৰি উঠিছে। সদ্যহতে আজি শ্বাহৰুখ খানৰ যি চিনেমা পাঠান চিনেমালৈ বহুতেই বিতৰ্ক কৰা দেখিবলৈ পোৱা গৈছে। বহুতো হিন্দুত্ববাদী সংগঠনে বিতৰ্ক কৰিছে। আপুনি হয়তো প্ৰত্যক্ষ কৰিছে যে এটা গান মুকলি হৈছিল বেশৰম ৰং, আৰু তাতে কেইবাটাও ৰঙৰ ড্ৰেছ দীপিকা পাডুকনে পিন্ধিছিল, কিন্তু তাৰ মাজতে গেৰুৱা ৰঙৰ পোছাক এটা পিন্ধি কেইছেকেণ্ডৰ কাৰণে নৃত্য কৰিছিল। আৰু গানটোৰ নাম হৈছে বেশৰম ৰং। সেইটোলৈ বহুতে আপত্তি কৰিছে। পাঠান চিনেমা এইবিলাক ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্লজ্জ কৰ্ম। মানুহৰ স্বাধীনভাৱে মত প্ৰকাশ কৰা, চিন্তা ভাৱনা কৰা, সংস্কৃতি চৰ্চা কৰাৰ কোনো অধিকাৰ তেওঁলোকে ৰাখিব নিবিচাৰে। আৰু তাতে তেওঁলোকে হিন্দুত্বৰ যিটো তেওঁলোকৰ ৰাজনীতি, হিন্দুত্বৰ ৰাজনীতিটো আগবঢ়াই নিয়াৰ কাৰণে য'ত যেনেকৈ যি সুযোগ পায় তাকে লৈ তেওঁলোকে বিৰাট কেম্পেইন সংগঠিত কৰে, আক্ৰমণ কৰে। আক্ৰমণৰ পৰ্যায়লৈকে গৈছে। অলৰেডি ভাৰতবৰ্ষত কেইবাজনো বুদ্ধিজীৱী, ডভালকাৰে হওক, পানেচাৰে হওক, গৌৰী লংকেশে হওক, এই হিন্দুত্বৰ এই ৰাজনীতিৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকে গুলীয়াই পৰ্যন্ত মাৰিছে। এই পৰ্যায়লৈকে গৈছে আৰু এই হিন্দুত্বৰ এই শ্লোগানেৰে আমাৰ দেশক এক বিপদৰ মাজলৈকে ঠেলি দিছে। আমি সেইকাৰণে ভাৰতৰ কমিউনিষ্ট পাৰ্টি, মাৰ্ক্সবাদী, বিজেপিক আজি ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰধানতম সাম্প্ৰদায়িক শত্ৰু বুলি চিহ্নিত কৰিছোঁ।